নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ। এই বকফুল, আমাৰ ইপিনে বকফুল বুলি কয়, হয়তো জেগা লাগিলে বেলেগ বেলেগ নামো ক'ব পাৰে। এইখিনি মই ধুনীয়াকৈ মাজৰ শিৰাডাল কাটি ধুই কিনে ৰেডি কৰি লৈছোঁ। এইখিনি ভাজিম। ইফালে কেৰাহীখন গৰম হৈছে, তাতে তেল দিছোঁ, হালধি গুড়ি দিছোঁ, নিমখ দিছোঁ। হালধি দুবাৰে দিলোঁ, এবাৰত দিয়াতে কম হ'ল অলপমান। আৰু এই বকফুলখিনি এইখিনি মই দি দিছোঁ ধুনীয়া কৰি। এইখিনি এটা পাক ধুনীয়াকৈ সিজি যোৱাৰ পিছত এইখিনিত নেক্সট ভাগটো মই দিছোঁ সিজাৰ কাৰণে। খাবলৈ বিৰাট টেষ্টি, আপোনালোকেও খাই চাবচোন এনেকৈ। আৰু এইখিনি এনেকৈ বেচন দি খালে বহুত সোৱাদ লাগে। মই বেচন দিয়া নাই, আজি এনে খাইছোঁ। খাই চাবচোন আপোনালোকে, খাই কেনেকুৱা লাগে কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।